কি চাবা আহিছিলি তই হা কি চাবা আহিছিলি তে বল কুবে হৰাই পেলা ধৰিম এনেকুৱাকৈ আহিলে গেট কলেজখন পাই যাব মানে গাড়ী ভাল কৰিলে আপুনি টেষ্ট ড্ৰাইভ নকৰাকৈ আপুনি হাতত চাবি নিদিয়ে হাই গাইজ আজি ভিডিঅ'টো মানে মই ডিউটিৰ পৰা অহা টাইমৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি মানে অলপ কাম আছে কাম বেলেগ নাই যিহেতু চাওঁতে এতিয়া 2023 চনটো পাৰ হ'ল আৰু মাজতে এদিন আছে এতিয়া মানে মোৰ 1 তাৰিখে অলপ ফুৰিব যোৱা প্ৰব্লেম এটা আছে এতিয়া মানে গাড়ীখন অকণমান প্ৰব্লেম হৈ আছে কি প্ৰব্লেম হৈ আছে মই দেখুৱাই আছোঁ তাৰ বাবে মানে মই গাড়ীখন এতিয়া মেকানিক তাত নিব লাগে এতিয়া মানে যাওঁ ঘৰত গ'লে তাই ৰেডি হওঁ তাৰপিছত এতিয়া আমি মেকানিকৰ তাত যাম এতিয়া বলক এতিয়া ঘৰ আহি পালোঁ এতিয়া গা চা ধুই ৰেডি হৈ লওঁ তাৰপিছত মেকানিকৰ তাত যাই আছোঁ এতিয়া গা চা ধুই ৰেডি হ'লোঁ এতিয়া আমি মেকানিকৰ তাত যাওঁ এতিয়া গাড়ীখন কিবা হৈছে দেখাই লওঁ কেইটকা বা যায় পইচা হালি নাই 500 মান টকা লৈছে এটা এতিয়া যাই থাকোঁ বলক মানে গাড়ীখনৰ মানে এই অইলটো মানে লিকেজ হৈ আছে আৰু মানে ক্লাছডালৰ প্ৰব্লেম হৈছে সেইদিনা সভাপতি কৈছিলে সেই ভিডিঅ'টোৰ দ্বাৰাই আৰু মানে ক্লাছডালৰ প্ৰব্লেমৰ কাৰণে গিয়াৰকেইটা মানে বহুত টাইট হৈ আছে এতিয়া মানে গিয়াৰটো টাইট হ'লে মানে লং জাৰ্ণিত যাব বৰ দিগদাৰ মানে গিয়াৰটো উঠাওঁতে ভৰিখনত বহুত দুখ পায় সেইটো কাৰণে গাড়ীখনত লৈ যাওঁ আজি মেকানিকক দেখুৱাওঁ মেকানিক যাম সেই মুন্না গেৰেজত এই আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ মানে ফেমাছ গেৰেজ আমাৰ ইয়াত তাত যাম যাই কিনে এইখন ঠিক কৰি লওঁ আৰু মানে এই ফ্ৰণ্ট চাইডৰ এই গ্লাছখন লগালে অলপমান মানে ভাল লাগে কিমান দাম সুধি আহিম যদি আৰু মোৰ ৰেঞ্জৰ ভিতৰত মিলে তেতিয়াহ'লে লগাই লৈ আহিম এতিয়া মানে মুন্না গেৰেজত লৈ যাওঁ তাৰপিছত গাড়ীখন ঠিক কৰি 1 তাৰিখে পুৰা একদম ধুনীয়া জেগা ধুনীয়া প্লেচ আৰু তাত যাই আছোঁ এতিয়া বলক আমি এতিয়া মুন্না গেৰেজ যাওঁ বলক গাইজ এইখন হৈছে BED কলেজ মানে আমাৰ ঘৰৰ ওচৰতে আছে মই জুম কৰি দেখুৱাই আছোঁ চাই লৈ আছোঁ এইখন প্ৰাগজ্যোতিষ BED কলেজ পচৰীয়া মানে এইখন আমাৰ ঘৰৰ ওচৰতে আছে যদি কোনোবাই BED কলেজত এডমিশ্যন ল'ব বিচাৰে ধৰা দূৰৰ পৰা অহাত অসুবিধা হয় কিবা প্ৰব্লেম হ'লে ধৰা চিনি নাপালে মোক কণ্টেক্ট কৰিব পাৰে মই নম্বৰটো ডেছক্ৰিপশ্যনত আৰু মই ওপৰত ডিছপ্লেত দি দিম আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মোক কোনো টকা পইচা সহায় নালাগে দেই মই কোনো টকা পইচা বিচৰাও নাই মানে জাষ্ট আপোনালোকক মই কণ্টেক্টটো কৰি দিম যে ইমানখিনিত এনেকুৱাকৈ আহিলে BED কলেজখন পাই যাব পচৰীয়াত যিহেতু মোৰ ঘৰৰ কাষতে আছে BED কলেজখন আৰু ৰুম নাপায় বহুতে অসুবিধা পায় ৰুমৰ কাৰণে মই ৰুম চুম চাই দিব পাৰিম এইখিনি সহায় মই মোৰ ফালৰ পৰা মই কৰি দিম আৰু যাতে কয় আৰু পিছত যে এতিয়া মনোজ ব্ৰই অলপ সহায় কৰি দিছিল আমাক এইখিনি মানে বহুতখিনি সহায় কৰি দিছিল ফৰ্ম চৰ্ম হেৰি কৰাৰ পৰা ৰুম চোৱাৰ পৰা মানে আপোনালোকে ছাকচেছ হওক মোৰ সেইটোৱে কামনা আৰু সেইফালৰ পৰা মই সহায় কৰি দিম আৰু ফাইনেলি আহি পালোঁ মুন্না গেৰেজ মোৰ গাড়ীৰ ওপৰত লগাই দিছোঁ এতিয়া আৰু সিহঁতে চালি হ'ল আৰু সোনকালে এই ভাই আহি দিয়া গাড়ীখন সোনকালে এতিয়া আৰু দেখাই লওক কি হৈছে কৈ লওক যাওক তাৰপিছত দেখাইছোঁ গাড়ী পুৰা খুলি দিলে আৰু একদম এতিয়া চকত যাব চাই আছে এতিয়া আৰু যদি মুন্না গেৰেজ যায় আপোনালোকে মানে যি দেখিছে না পুলিচ একদম মেইন মাল মেইন মাল মেইন মাল ই দায়িত্ব দিছে দেখো খুলি আছে মেইন মাল সিহঁতে টকা যদি চলি থাকে কৃত্ৰিম মাজতে কাম কৰি থাকিব লাগিব এতিয়া টাইমটো যাব জবিক আপোনালোকে চাই থাকক দেই গাড়ীখন কিন্তু ঠিক কৰি আছে যদি ঠিক নহয় কিন্তু ঠিক নহয় ঠিক নহ'লে 7 লাখ ধৰিম 7 লাখ ধৰিম ঠিক নহয় চকত যাব লাগে ক্লাছ চাই আছে মোৰ গাড়ীত কাম কৰি পাৰি এই ৰিংকুৰ এই আঙুলটো গেল এই চাইছোঁ এতিয়া একদম আঙুলি গৈছে মানে ইয়াক আৰু ধন্যবাদ দিছোঁ আৰু এই আঙুলি যাৱা হয়তো কাম কৰি আছে যি নকৰাকৈ থকা নাই সেইকাৰণে ইয়াক ভাল লাগে সেইকাৰণে মানে এই ফেমাছ আৰু এই গেৰেজখনৰ কাৰণে এই ফেমাছ মানে হাত কাটি যাব পাৰে কাম এৰি নেদে চলি ভাল দেই হাত ভৰি কাটি দিয়ে সেই বুলি এৰি নাই আৰু
গাড়ি হয়ে গেল টেস্ট ড্রাইভ করবো টেস্ট ড্রাইভ করে লই যায় ঠিক আছে না এইটো গেৰেজত এটা কথা ভাল মানে গাড়ী ভাল কৰিলে আপুনি টেষ্ট ড্ৰাইভ নকৰাকৈ আপুনি হাতত চাবি নিদিয়ে ফাৰ্ষ্ট টেষ্ট ড্ৰাইভ কৰিব গোটেইখিনি অল অ'কে ব্ৰেক চেক গোটেই অ'কে তাৰপিছতহে মালিকক চাবি দিয়ে কাৰণ ক'ৰবাত কিবা এটা হৈ গ'লে গেৰেজত দুনিয়া মাৰিব না সেইটো কাৰণে মানে ফাৰ্ষ্ট টেষ্ট ড্ৰাইভ কৰি লয় তাৰপিছতহে চাবি এইটো বহি আছে ইয়াতে মালিক এই সিটো সেইফালে আছে বহি আছে মালিক গেৰেজত আহিলে আপোনালোকে মানে একদম কম পইচাত বেলেগত গেৰেজতকৈ ইয়াতে বহুত কম পইচাত পায় বস্তুবিলাক মানে নতুন মেকানিকৰ চাৰ্জ এইবিলাক গোটেইখিনি কমেই আৰু বেলেগ গেৰেজত আপোনালোক আহিলে গমেই পাব এইটো এটা মালিক মই যি দেখাইছিলোঁ মোৰ বিল কিমান হ'ল দেখিছে কিমান কম ইমান টাইম কাম কৰিলে মানে 300 টকাতে মানে হৈ গ'ল সেইকাৰণে কৈছোঁ মানে বেলেগৰ গেৰেজতকৈ বহুতখিনি কমত মানে আপোনালোকে আহিলে নিশ্চয় গমেই পাব আহিলেহে গম পাব নাহিলেতো গম নাপায় এইটো আছে আলিকাষৰ ৰাস্তাতে আহিব মানে গদাৰৰ ফালৰ পৰা আহিলে আলিকাষত আছে মুন্না গেৰেজ অটোমোবাইল লিখা আছে এতিয়া মই বিলটো পে'মেণ্ট কৰোঁ তাৰপিছত এতিয়া ঘৰলৈ যাওঁ এতিয়া অলপ বল খেলাই লওঁ মোৰ বন্ধুসকলে বল খেলাই আছে মই অলপ খেলালোঁ দে আৰু গাইছ আপোনালোকে অকণমান খেলাখনে চাওক কেনেকুৱা লাগে আমাৰ ইয়াত চাই লওক খেলা এতিয়া বল কোবে হৰাই পেলা এতিয়া মানে বলে পোৱা নাই এই কি চাই থাকা বল কৈ কি হালা ঢাকালি বলটো পঞ্চাছ হাজাৰ বাপৰে বাপ নহয় ন টেবুল টেনিছ খেলা বলছি পাইছা বল পাইছা পাইছি অৱশেষত বল বিচাৰি পালোঁ মানে আৰু কি হ'ব আৰু বল বিচাৰি বিচাৰি ইয়াতে এই লাহ লাগিব কি হ'ব তিনিটা বল যা লাষ্ট হ'ব এই থ্ৰ' বলিটো আউট যায় দিয়া বলত ফাষ্ট বল কি খেলব এইগিলা প্লেয়াৰে এটা বল ধৰিছোঁ মাত্ৰ খেলা শেষ খেলা ইমানটা সমাপ্ত এই কি চাবা আহিছিলি তই হা কি চাবা আহিছিলি অ' খেলা চা বুজি পাইছে নে কিবা বুজি পাইছি নেক্সট ল'ৰাই আছে না পুৰা বুজি পাইছি পুৰা তামাম খেলা চলা সেই পাৰোঁ গাড়ী পুৰা অ'কে গাইছ এতিয়া আৰু মানে ফুৰিব যোৱাহে কথা আৰু গাড়ী ঠিক কৰি অকণমান বল খেলিলোঁ আপোনালোকে দেখাই পালে মানে একদম বল খেলাই থাকোঁ মই সদায় খেলাওঁ যেতিয়া টাইম পাওঁ ধৰ মৰ্ণিং ডিউটি চলাই তেতিয়া মানে ভাটিবেলা খেলা হয় বল মানে আমাৰ ফিল্ডখন আকৌ সৰু মানে ডাঙৰ ফিল্ড নাই মানে পথাৰবিলাকত চব ধান খেতি কৰিছে না এতিয়া ধানবিলাক কাটিছে তাৰপিছত ফিল্ড ওলালে অলপ টাইম লাগিব মানে একো নাই তাতে আমি গাঁৱৰ ল'ৰাবিলাকে এনজয় কৰোঁ আৰু বল অলপ লাহে লাহে খেলাওঁ বেছি জোৰে বল নেখেলাওঁ তাতে আৰু কোবাই দিয়ে হৰাই যায় দেখিছাই মানে বল কোবাই গৈছে হৰাই গৈছে লাষ্টত খেলা শেষ সেনেকুৱা হয় আৰু উপায় নাই দিয়ক আৰু গাইছ আপোনালোকে ৰখিছেতো আৰু 2 দিন ৰখি দিয়ক এই 2 দিন পিছত মানে বৰ ধুনীয়া এটা ভিডিঅ' মানে বৰ ধুনীয়া ঠাই এটাত যাই আছোঁ আপোনালোকে চাই খুবেই ভাল পাব আৰু যদি মোৰ চেনেলটো কোনোবা নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক যাতে মই নেক্সট ভিডিঅ'টো দিলে আপোনালোকে চাব পাৰে আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল মানে বিশেষ বেলেগ কণ্টেণ্ট নাই আজি মানে মোৰ কণ্টেণ্টটোৱে দেখিছোঁ আৰু আজিৰ দিনটোত কি কৰিলোঁ ডিউটিৰ পৰা অহাৰ পৰা মোৰ 2টা বজাত ছুটি হৈছিল 2টা বজাৰ পৰা কি কৰিলোঁ সেইখিনি টাইম দেখুৱালোঁ আৰু ৰাতিটো আৰু বহুত কিবাখিনি হয়ে আৰু এইবিলাক আৰু নেদেখাওঁ তে আজি এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ বাই